কেতিয়াবা মিটিং দিয়া হ'ল এতিয়াৰ পৰা কিন্তু কিয় কলে গম পাবি সোনকালে সন্মানীয় এই পৰিয়ালৰ প্ৰধান উপাৰ্জনকাৰীৰ অৰ্থাৎ মোৰ পত্নী আৰু মোৰ কুপুত্ৰ কৰোনা মহামাৰীৰ সময়ত দেশত বিভিন্ন ধৰণৰ অৰ্থনৈতিক দুৰৱস্থাই দেখা দিছে এই দুৰৱস্থাসমূহ যিদৰে দেখা দিছে ঠিক তেনেদৰে আমাৰ ঘৰখনতো কিছুমান দুৰৱস্থাই দেখা দিছে যেনেকৈ অৰ্থনৈতিক দুৰৱস্থা কিন্তু চৰকাৰখনে দেশৰ অৰ্থনৈতিক দুৰৱস্থা দূৰ কৰিবৰ কাৰণে অৰ্থনৈতিক দুৰৱস্থাৰ পৰা নিজকে উদ্ধাৰ কৰিবৰ কাৰণে কিছুমান পন্থা গ্ৰহণ কৰিছে যেনেকৈ মূল্য বৃদ্ধি টোল গেটৰ কৰ লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি এনেকুৱা ধৰণৰ পন্থাৰে দেশৰ জনসাধাৰণক মাধমাৰ সোধাইছে গতিকে আমাৰ যিটো পৰিয়ালৰ দুৰৱস্থা চলি আছে সেই পৰিয়ালৰ দুৰৱস্থাসমূহ নাইকিয়া কৰিবলৈও মই কিছুমান পন্থা গ্ৰহণ কৰিছো তাৰমানে আপুনি আমাক মাধমাৰ সোধাব এনেই মূল্য বৃদ্ধিয়ে চৰকাৰখনে মাধমাৰ সোধাইছে তাতে আপুনি কান্দিছা কিয় চৰকাৰৰ মাধমাৰটো তোমাৰ মূৰৰ ওপৰত পৰা নাই সেই মাধমাৰ কাক দিছে পৰিয়ালৰ প্ৰধান আৰু একমাত্ৰ উপাৰ্জনকাৰীকে দিছে অৰ্থাৎ মোক দিছে গতিকে আমাৰ পৰিয়ালটোৰ অৰ্থনৈতিক দুৰৱস্থা নাইকিয়া কৰিবলৈ মইতো কিছুমান পন্থা হাতত ল'বই লাগিব একো বুজি পোৱা নাই মই অলপ পিছত বুজি পাবি বুজাই আছো এতিয়া আমি আহিছো এছঅপিৰ মাজলৈ এছঅপিখন ভালদৰে শুনি ল'বা তোমালোক দুয়োগৰাকীয়ে অৰ্থনৈতিক দুৰৱস্থা যিহেতু আমাৰ পৰিয়ালটোৰ দেখা গৈছে গতিকে পৰিয়ালটোৰ অৰ্থনৈতিক দুৰৱস্থা দূৰ কৰিবলৈ মই আজি বহুদিন ধৰি আমাৰ পৰিয়াল কল্যাণ মন্ত্ৰালয় অৰ্থাৎ মই বহুত পৰ্যালোচনা কৰিলো সেই পৰ্যালোচনাৰ ওপৰত অন্ত পেলাই আজি মই এখন এছঅপি দিবলৈ বাধ্য হৈছো এই এছঅপি খনত আমি আমাৰ ঘৰৰ খৰচাসমূহক আমি তিনিটা ভাগত ভাগ কৰি লৈছো প্ৰথমটো হ'ল ফুল কণ্টেইনমেণ্ট জোন মই পিছত বিতংভাৱে বুজাই দিম দ্বিতীয়টো হ'ল কোৱাৰ্টাৰ কাৰফিউ অৰ্থাৎ আধাতকে অলপ কম সান্ধ্য আইন আৰু তৃতীয়টো হ'ল হাফ কাৰফিউ অৰ্থাৎ আধা সান্ধ্য আইন তোমালোক দুয়োগৰাকীয়ে যদি এছঅপিখন বুজি নোপোৱা তেনেহলে মোক সুধিব পাৰা আৰু তোমালোকৰ প্ৰশ্নবোৰ পোনপটীয়া আৰু যুক্তিসংগত হ'ব লাগিব এইবোৰ কৰি আপুনি কি পাব চৰকাৰে যি পাইছে সেয়াই পাম এটা শুনি লোৱা এছঅপিখন ভালদৰে শুনি লোৱা এছঅপি খনৰ তিনিটা ভাগৰ প্ৰথমটো ভাগ হৈছে ফুল কণ্টেইনমেণ্ট জোন অৰ্থাৎ আমাৰ ঘৰৰ যিমানবোৰ খৰচ আছে সেই খৰচৰ 7বিধ খৰচ আমি 7টা প্ৰধান খৰচ উলিয়াইছো সেই প্ৰধান খৰচসমূহ আমি সম্পূৰ্ণৰূপে বাতিল কৰি দিম অৰ্থাৎ বন্ধ কৰি দিম এই 7বিধ খৰচৰ প্ৰথম খৰচটো হ'ল মোবাইল সেৱা বন্ধ অৰ্থাৎ মোৰ মোবাইলটোত বাহিৰে তোমালোক দুয়োগৰাকীৰ মোবাইলৰ ৰিচাৰ্জ বন্ধ কৰি দিয়া হ'ব কেনেকৈ হ'ব মই বাহিৰত ওলাই গ'লে ঘৰত কেনেকৈ ফোন কৰিম ক'তো ওলাই যাব নালাগে এই কৰোনা কালত ঘৰতে সোমাই থাকা সেইকাৰণেতো তোমালোক ঘৰত থকা কাৰণেতো তোমালোক দুয়োগৰাকীৰ মোবাইলৰ ৰিচাৰ্জ বন্ধ কৰি দিছো মাজত মাত নামানিবা আগত শুনি লোৱা চুলি কটা দাড়ি কটা খৰচা বন্ধ মাৰৰ চুলি তই কাটি দিবি তোৰ চুলি মাৰে কাটি দিব মুঠতে তহঁতৰ চুলি কাটা খৰচা আৰু বহন কৰা নহব মই একমাত্ৰ চেলুনত চুলি কাটিম কাৰণ মই বাহিৰত ওলাই যাম 3 নম্বৰটো হ'ল কোনোবা যদি আলহী আমাৰ ঘৰলৈ আহে সেই আলহীক চাহ দিয়া বন্ধ পানী এগিলাচ খুৱাই কাম চলাই দিবা 4 নম্বৰটো হ'ল অতি গুৰুত্বপূৰ্ণ তোমাৰ শিখৰ বন্ধ এইটো নহব এইটো মই প্ৰতিবাদ কৰিম এয়া সামন্তবাদ নৈৰাজ্যবাদ এয়া গণতন্ত্ৰৰ কুঠাৰঘাত 4 নম্বৰ এছঅপি মই সম্পূৰ্ণ বিৰোধিতা কৰিছো প্ৰতিবাদ কৰি লাভ নাই চৰকাৰে প্ৰতিবাদক কেয়াৰ কৰে জানো গতিকে তুমি প্ৰতিবাদ নকৰিবা এইবোৰ কৰি লাভ নাই আৰু শিখৰ নোখোৱাকে যদি একেবাৰে থাকিব নোৱাৰা তেনেহলে মোৰ পৰা সাধা অলপ খাই ল'বা 5 নম্বৰটো হ'ল ঘৰত এতিয়াৰে পৰা কাম কৰিব অহা মাইকীগৰাকী বন্ধ অৰ্থাৎ সকলোবোৰ কাম থাকিলে তোমালোক দুয়োগৰাকীয়ে কৰিবা কথাই কথাই প্ৰতিবাদ কৰা যে অখিল গগৈৰ ভনীয়েক নেকি তুমি 6 নম্বৰটো হ'ল পেট্ৰল বন্ধ অৰ্থাৎ
আমাৰ কাৰখনত পেট্ৰল ভৰোৱা নহব, বাহিৰত যোৱা নহব তোমালোক দুটাৰ, অকল মোৰ বাইকখনত পেট্ৰল ভৰাম, যিহেতু মই বাহিৰত ওলাই যাওঁ। আৰু 7 নম্বৰটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ডাঙৰ এছপি। আমাৰ বাবাৰ বিয়াৰ আলোচনা বন্ধ, অনিৰ্দিষ্ট কাললৈ পষ্টপন কৰা হৈছে আমাৰ বাবাৰ বিয়াৰ কথা। ল'ৰা দেখোন বুঢ়া হৈ যাব। মাজত মাত নামাতিবা, কণ্ঠ ৰুদ্ধ কৰি দিম তোমাৰ। এতিয়া আহিছিলো হাফ কাৰফিউলৈ। এতিয়া আমি হাফ কাৰফিউ অৰ্থাৎ অৰ্ধ সান্ধ্যা আইনত কিছুমান নিয়ম বান্ধি দিছো। যেনেকুৱা আগতে কিছুমান কৰা খৰচা আমি এতিয়া প্ৰায় আধা আধা খৰচা কৰিম। যেনেকুৱা তুমি আগতে আমাৰ 3জন মানুহৰ কাৰণে 1 পোৱা চাউল বনাইছিলা, এতিয়াৰ পৰা 1 পোৱা তুমি আধা পোৱা বনাবা। লগতে 2খন ৰুটি যদি খাইছিলা, এতিয়াৰ পৰা 1খন ৰুটি খাব লাগিব। মই খামে বেছিকে। ঘৰতেহে থাকিবি, কমকে খাবি, কমকে হাগিবি, হ'ব? এতিয়া আহিছো 3টা ভাগৰ শেষৰটো ভাগলৈ, অৰ্থাৎ কোৱাৰ্টাৰ কাৰফিউ, অৰ্থাৎ আধাতকে অলপ কম সান্ধ্যা আইন। এইটোৰ আণ্ডাৰত কিছুমান বস্তু থাকিব, যেনেকৈ মাংস। আগতে 1 পোৱা মাংস এদিনত খোৱা গৈছিল। আগতে সপ্তাহত 3 দিন মাংস খোৱা হৈছিল প্ৰথমতে। সেই 3 দিনৰ জাগাত আমি এতিয়া এদিন কৰিম, মানে সপ্তাহত এদিন মাংস খাব লাগিব। আৰু 1 পোৱা মাংস আমি আগতে এবাৰ খাইছিলো, এইবাৰৰ পৰা 1 পোৱা মাংস আমি 3 দিন খাম। আগতেনো ক'ত ভাল আছিল? ফ্ৰিজ খুলি দেখোন আপুনিয়ে দেখাই দিয়ে কিমান বনাব লাগে, কিমান ৰাখিব লাগে। এতিয়া আৰু এইবিলাক উলিয়াইছে, হৈছে খাব পাম আৰু। তোমাৰ প্ৰতিবাদ অলপ বেছি হোৱা নাই নে? কাৰাগাৰত সোমাই থম তোমাক। এই কেটেগৰীৰ কথাটো আৰু এবাৰ কৈছো, মানে কোৱাৰ্টাৰ কাৰফিউ অৰ্থাৎ আধাতকে অলপ কম সান্ধ্যা আইনটো আগতে যিবোৰ বস্তু আমি এবাৰত ব্যৱহাৰ কৰিছিলো, এই কেটেগৰীটোত এইবাৰৰ পৰা আগৰ যিবিলাক এবাৰ ব্যৱহাৰ কৰিছিলো, এইবাৰৰ পৰা আমি এবাৰৰ ঠাইত 3 বাৰ ব্যৱহাৰ কৰিম। এবাৰৰ ঠাইত 3 বাৰ খাম। অকে? এইবোৰ অন্যায় হৈছে আমাৰ লগত। আমি চোতালত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিম। কৰিম। এইবোৰতো কৰি লাভ নাই। চৰকাৰে যেনেকৈ প্ৰতিবাদ কেয়াৰ নকৰে, গতিকে ময়ো এইবোৰ প্ৰতিবাদ কেয়াৰ নকৰো। এইবোৰ নিয়ম কেতিয়ালৈ থাকিব? অনিৰ্দিষ্ট কাললৈ থাকিব। মানে আমাৰ বাবাৰ বিয়া অনিৰ্দিষ্ট কাললৈকে বন্ধ থাকিব? বিয়া? মই খৰচা কমোৱাৰ মাথা মাৰি আছো, তুমি সদস্য বৃদ্ধি কৰোৱাৰ মাথা মাৰি আছা। শেষত এটা কথা মই কব ওলাইছো, আশা কৰিছো এই যি ঘৰুৱা এছঅপিখন দিয়া হল, এই এছঅপিখন মানি আমাৰ ঘৰৰ অৰ্থনৈতিক দুৰৱস্থাক আপোনালোকে টনকিয়াল কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ যেন গ্ৰহণ কৰিব। ধন্যবাদ।